নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মোৰ ভিডিঅ'সমূহ যদি ভাল পায় আপোনালোকে প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব নাপাহৰিব। লাইক কমেণ্ট শ্বেয়াৰ নকৰাকৈ নাযাব। আৰু হঠাৎ লৰালৰিকৈ স্কুল ছুটি লৈ দুইজনে আজি ঘৰলৈ ওলাইছোঁ। কি কাৰণে ওলাইছোঁ আপোনালোকে নিশ্চয় থাম্বনেইলত দেখি গম পাইছেই। এয়া চিলাপথাৰ পাৰ হৈ খুব ধুনীয়া এটা দৃশ্য। পাহাৰৰ কিনাৰে কিনাৰে আমি ঘৰলৈ বুলি ৰাওনা হৈ গৈ আছোঁ যদিও বুকুখনত বাৰে বাৰে এটি অবুজ বেদনাই খুব খুন্দা মাৰি ধৰি আছে। খুব দুখ লাগিছে, বুকুখন খুব বিষাইছে। বাহিৰে ৰংচঙীয়া হৈ থাকিলেও ভিতৰি ভিতৰি খুব দুখ অনুভৱ কৰি আছোঁ। বাৰে বাৰে বেয়া লাগি আছে মনটোত। ভগৱানে যাতে সাহস দিয়ক আমাৰ মা দেউতাই দুজনকে পুত্ৰক, ঘৰখনৰ দুজনী ল'ৰা, সেই ল'ৰা দুজনকেই দেশৰ বাবে কাম কৰিবলৈ উলিয়াই দিব লগা হৈছে। উলিয়াই দিছে। সিহঁতৰো এটা এটা সপোন আছে। সিহঁতৰো ভাইটিও সৰুৰ পৰাই ইণ্ডিয়ান আৰ্মি হোৱাৰ সপোন আছিল। দাদাও সেইটোতে চেষ্টা কৰি তেনেকৈ দাদাও পালে আৰু ভাইটিও বহুত কম বয়সতে পালে। সেই কম বয়সতেই ইমান কম বয়সতে যে যাব লগা হৈছে, বহুত বেয়া লাগিছে। সেইবাবে ভাইটি 18 বছৰ সম্পূৰ্ণ হোৱাই নাই। এতিয়াই সি প্ৰথমবাৰতেই চাকৰি এক্সাম দিছিল আৰু তেতিয়াই সেয়া সফলতা আজিবলৈ সক্ষম হ'ল। আপোনালোকে ভাবিব পাৰে 18 বছৰ নহওঁতে কেনেকৈ চাকৰি সম্ভৱ, কিন্তু ইণ্ডিয়ান আৰ্মিত সম্ভৱ। 17 বছৰ কেইমাহমান হোৱাৰ পিছতেই চাকৰিত এপ্লাই কৰিব পাৰি আৰু ৰানিং দি মেলি ভাইটি এতিয়া 18 বছৰ নহওঁতেই সম্পূৰ্ণ নহওঁতেই মানে চাকৰিটো হৈ গ'ল। আৰু ভাইটিহঁতে দৌৰা একেখন ফিল্ডৰে 9জনে দিছিল, কিন্তু 6জনৰে চাকৰি হৈ গ'ল। আৰু আজি 3জনহে যাব। বেলেগ বেলেগ ডেটত মাতিছে। আজি 3জন যাব আমাৰ চিমেণ্ট চাপৰিৰ পৰা। আৰু ঘৰলৈ মই আহিলোঁ। এয়া আমাৰ জেঠাই সকলো আহি আছে আমাৰ ভাইটি আজি যাবৰ বাবে। আৰু আমাৰ দেউতাও ওলাইছে, দেউতাও উৰিষ্যালৈ ওলাইছে। এয়া ভাইটি ওলাই আছে, কাৰণ ভাইটি সৰু যে 18 বছৰ হোৱা নাই বাবে গাৰ্জেনক মাতিছে। সেয়েহে গাৰ্জেন হিচাপে আমাৰ দেউতা যাব ওলাইছে। উৰিষ্যাত তাৰ ট্ৰেইনিং পৰিছে, উৰিষ্যালৈ যাব আজি। ভাইটিক সুধিছোঁ মই, তোৰ এই চাকৰিটো পাই তই সুখী হবিনে, সুখী হৈছনে? তেতিয়া সি কৈছে, মই সুখী। মই দেশটোৰ বাবে আৰু মই দেশৰ বাবে কাম কৰিবলৈ ওলাইছোঁ। মোৰ এটাই সপোন আছিল, এই সপোনটোৰ বাস্তৱত পূৰ্ণ কৰিব পাৰিছোঁ। মোৰ ভাল লাগিছে। সেইকাৰণে মই টকা পইচা কোনো অভাৱ পোৱা নাছিলোঁ, কিন্তু মই দেশৰ কাৰণে আৰু দেশযোৰ কাৰণেহে যাব ওলাইছোঁ, সেই বুলি কৈছে। আৰু কৈ আছে যে মাৰ বুকুতে শুবলৈ আৰু নাপাওঁ, আজি লাষ্ট দিন, সেই বুলি কৈছে। তেনেকৈ বহুত কথা আমি পাতি আছোঁ। মাৰ লগতে আজিলৈকে এনেকৈ শুই আছিল সি। তাৰপিছত নিজে হৈ গ'ল। এয়া ভাইটি যাবলৈ ওলালে। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে ভালে কুশলে থাকিব পাৰে। এয়া মাকে সেৱা লৈছে। দাদাও ভাইটি এতিয়া চাকৰি যাব লাগে বুলি ছুটীত আহি আছিল। এয়া মোৰ বৌমাক পৰা আশীৰ্বাদ লৈছে। মা দেউতাক যাতে ভগৱানে আশীৰ্বাদ দিয়ে, শক্তি দিয়ে। দুইজন পুত্ৰ এনেকৈ বাহিৰত থাকিবলৈ ওলাইছে। এই দিনটো আছিল 2024 চনৰ অক্টোবৰ মাহৰ 25 তাৰিখ। সেই দিনটোতেই এই ভিডিঅ'সমূহ কৰা স্মৃতিৰ বাবে সাঁচি ৰাখিবৰ বাবে মই কিছুমান ভিডিঅ' দিওঁ। আৰু সেয়া ভাইটি ওলালে। এয়া টমটমত দেউতা ভাইটি বহি লৈছে, আমিও যাম। আৰু এয়া দাদা বৌ ওলাই আছে, দাদা বৌ যাব, আমি ভিনিকে ময়ো যাম। এয়া জেঠাইহেঁত বৰমাহেঁত আছে। এয়া দাদা বৌ ওলালে। এয়া আমি
আহি আছোঁ আমি চিমেণ্ট চাপৰি ট্ৰেইন ষ্টেচনলৈ যাম। চিমেণ্ট চাপৰি ষ্টেচনৰ পৰা ডিব্ৰুগড়লৈ যাব, ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যাব, কাৰণ জোনাইৰ পৰা গুৱাহাটীলৈ যোৱা ট্ৰেইনখন বন্ধ হৈ আছে বাবে। গুৱাহাটীৰ পৰা উৰিষ্যালৈকে ভাইটিহঁতে ফ্লাইটত যাব। আৰু ভিডিঅ'টো এডিট কৰা অকণমান দেৰি হৈছে। আমাৰ দেউতা আৰু ভাইটি তাৰ পালেগৈ হেনো উৰিষ্যাৰ তেওঁলোকৰ ট্ৰেইনিং চেণ্টাৰত। আৰু তাত আমাৰ দেউতাক খুব আদৰ সাদৰ কৰিছে, খোৱা থকা সকলো সুবিধা দি দিছে। আৰু ভাইটি সকলোতকৈ সৰু হেনো তেওঁলোকৰ মাজতে, আৰু দেউতাই অকল গাৰ্জেন হেনো। আৰু দেউতাই সকলো কাম তাত ফিনিছ কৰি ঘৰলৈ ৰাওনা হৈছে ভাইটিক বিদায় দি। চাপৰি ষ্টেচনত ভাইটিৰ লগৰ সকলো ফিল্ডত দৌৰা আহিছে। চাকৰি পোৱা ইয়াতো কেইবাজন আছে। তেওঁলোকৰ আজি ডেট নহয়, বেলেগ এটা দিনত যাব। এয়া সকলোৱে স্মৃতিৰ বাবে এনেকৈ ফটো ভিডিঅ' সকলোৱে কৰিছে। এয়া চিমেণ্ট চাপৰি ষ্টেচনত আমি এনেকৈ ৰৈ আছোঁ ট্ৰেইন আহিব বুলি। ট্ৰেইন আহিব এতিয়া, বেছি টাইম নাই বাৰু। এয়া আমি সকলো দেউতা সৰু পুত্ৰক বুকুৰ মাজৰ পৰা দেশৰ বাবে কাম কৰিব এৰি দি খুব চিন্তিত হৈ পৰিছে, খুব দুখ অনুভৱ কৰি আছে। খুব দেউতাৰ মুখখন সেমেকি গৈছে, চাই দুখ লাগি আছে। একেবাৰে দেউতা মুখখন কিবা হৈ পৰিছে আৰু সকলোৰে দুখ লাগিছে। কিনো কম, গৈছে দেশৰ বাবে কাম কৰিবলৈ। সকলোৰে সপোন থাকে যে সপোনবোৰ পূৰণ কৰিবলৈ গৈছে আৰু ভাইটি। ভালকে দেশৰ কাৰণে কাম কৰিবা দেই। মই বৈকুণ্ঠ বাইক যোৱা বাই বাই। যা বাই বাই। দেশৰ কাৰণে কাম কৰিবা ভালদৰে, ভালকে থাকিবা দেই ভাইটি। ভালদৰে যাবা, ভালদৰে কামখিনি কৰিবা। আৰু বাকী ফোন কৰি থাকিবি। একদম মজা